চন্দ্ৰত চন্দ্ৰযান ৩ৰ সফল অভিযান সমান্তৰালকৈ আকাশত চন্দ্ৰৰ বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা গৈছে। আজি যদি আপুনি আকাশত চাই আজি আৰু কাইলৈ দিনটোত দুটাকৈ দিনত আকাশত দেখিবলৈ পোৱা যাব বিৰল মহাজাগতিক পৰিঘটনা। চন্দ্ৰটো পূৰ্বতকৈ ডাঙৰকৈ আৰু স্পষ্টকৈ দেখা যাব। আচলতে এয়া হৈছে ব্লু ছুপাৰমুন। ব্লু ছুপাৰমুন আচলতে কি, কিয় আগতকৈ ডাঙৰকৈ দেখা যায় ব্লু ছুপাৰমুন? ব্লু ছুপাৰমুনৰ সময়ছোৱাত আকাশলৈ চালে চন্দ্ৰটো যদি আপুনি চায় তেনেহ'লে কিবা দুখ হ'ব নেকি, কিবা বেয়া নেকি, খালী চকুৰে চোৱাটো বেয়া নেকি? আচলতে এই ক্ষেত্ৰত কি কয় বিজ্ঞানীসকলে সমান্তৰালকৈ ব্লু ছুপাৰমুনৰ বিষয়ে বিস্তৃতভাৱে জনাম। নমস্কাৰ, মই দীপাংকৰ শইকীয়া। আজি আৰু কাইলৈ আকাশত দেখা যাব এক বিৰল মহাজাগতিক পৰিঘটনা। চন্দ্ৰটো পূৰ্বতকৈ ডাঙৰকৈ দেখা যাব, পূৰ্বতকৈ 14% ডাঙৰ আৰু সমান্তৰালকৈ 30% উজ্জ্বল দেখা যাব চন্দ্ৰটো। আৰু ব্লু ছুপাৰমুন বুলি কোৱা হয়। ব্লু ছুপাৰমুন এই সময়ত হয় যেতিয়া চন্দ্ৰ পৃথিৱীৰ ওচৰলৈ গুচি আহে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ যি দূৰত্ব সেয়া কমি গ'লে ব্লু ছুপাৰমুন বুলি কোৱা হয়। আৰু ব্লু ছুপাৰমুন 2 পৰা 2.5 বছৰৰ মূৰত দেখিবলৈ পোৱা যায়। আৰু এই বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হয় এই সময়তে যেতিয়া এটা মাহতে দুটাকৈ পূৰ্ণিমা হয়। অৰ্থাৎ এতিয়া ৰাখি পূৰ্ণিমা সমান্তৰালকৈ আন এক পূৰ্ণিমা, আৰু পূৰ্ণিমাৰ বাবেই দেখিবলৈ পোৱা গৈছে এই বিৰল মহাজাগতিক পৰিঘটনা। আৰু এই সময়ছোৱাত পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব হয় 3,60,000 কিলোমিটাৰ। আৰু সেয়েহে চন্দ্ৰটো পূৰ্বতকৈ উজ্জ্বল দেখিবলৈ পোৱা যায়, সমান্তৰালকৈ ডাঙৰ দেখিবলৈ পোৱা যায়। পূৰ্বতকৈ 14% ডাঙৰ আৰু 30% উজ্জ্বল দেখিবলৈ পোৱা যায় সাধাৰণ অৱস্থাতকৈ। পৃথিৱীৰ ওচৰলৈ গুচি অহাৰ বাবে এই দৃশ্য সুন্দৰকৈ দেখিবলৈ পোৱা গৈছে আকাশত। সমান্তৰালকৈ এই সময়ত বিভিন্নজনে কয় যে যদি আপুনি খালী চকুৰে চাই চন্দ্ৰৰ পিনে চাই তেনেহ'লে বিপদ আহিব পাৰে আৰু আপোনাৰ বাবে বেয়া, তেনেধৰণৰ মন্তব্য কৰে। কিন্তু বিজ্ঞানীসকলে এই ক্ষেত্ৰত কৈছে যে তেনেধৰণৰ কোনো বাধ্যবাধকতা নাই অথবা নিষিদ্ধও নাই। আপুনি খালী চকুৰেও চাব পাৰে চন্দ্ৰটো, আৰু চন্দ্ৰটো দেখাত অতি সুন্দৰ লাগে এই সময়ছোৱা।